পালচাৰ 220 বাইকত। মোৰ এই গোলাঘাট ফলে গ'লো। বৰ্তমান পাইছোঁহি গৰম পানী পুখুৰী। গৰু এখন গৰম পানী জাকৰ মাজতে আছে। ভাইটি এটা লগ পালোঁ। ভাইটিৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক ৰঞ্জন বৰা, আৰু ঘৰ গোলাঘাট ফলামণি টাউন। আজি ছাবস্ক্ৰাইব কৰি দিলোঁ চেনেলটো, বাৰু চাম আৰু ভিডিঅ' আজিৰ পৰা। ঠিক আছে, ধন্যবাদ। আপোনালোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নামটো কৈ দিব। মোৰ চেনেলৰ নামটো হৈছে কৌশিক উইথ অল। ছাবস্ক্ৰাইব কৰিব বাৰু। এতিয়া আমি চাবলৈ গৈ আছোঁ পুখুৰীটো। পুখুৰী হয়। পুখুৰীটো আমাৰ ঘৰ পিছফালেও আছে। তাত কি চাম বুলি আহিছিলোঁ? ইয়াতে টিকেট ল'ব লাগিব। লৈ লওঁ। এতিয়া কেমেৰা নোৱাৰিম ন? ঠিক আছে বাৰু। টিকেট আমাৰ 5জন হ'ল। তই দিব লাগিব মালিক। টিকেট লৈ ল'লোঁ এজনৰ 20 টকাকৈ। এখন নদী, আৰু নদীখন হৈছে এখন গৰম পানী নদী। এখন ধনশী নদীত পৰিছেগৈ গৈ। বৰ্তমান আমি ক'ত আছোঁ এটা মেপ শ্বট দেখুৱাই আছোঁ। বৰ্তমান আমি এতিয়া এই দলংখন পাৰ হোৱাৰ লগে লগে এই দ্বীপটোত ভৰি থ'ম। এতিয়া এই দ্বীপটোত আমি সোমাই পৰিম। চাৰিওফালে এটা নদীৰে আৱৰা দ্বীপ। চাৰিওফালে এটা ধুনীয়া পৰিৱেশ। মই গোটেই চাৰিওফালে দেখুৱাই দিছোঁ। ৱাও, কি সুন্দৰ পৰিৱেশ। এইটোৱে হৈছে গৰম পানী পুখুৰী। আৰু ইয়াৰ গৰম পানী পুখুৰী বুলি এইটো কাৰণে কয়, ইয়াৰ পানীটো হৈছে উতলি থাকে। তলৰ পৰা হয়তো কিবা গেছ কিবা এটা ওলাই থাকে, আৰু ইয়াৰ ফলত কি হয়, পানীটো উতলি থাকে। মাটি ভাষা নামিবি ৰ, চেনেলত উঠি যাব। এইবিলাক দেখিছেনে, বুৰবুৰণি উঠি আছে। একেবাৰে নিৰ্মল পানী, একদম ভিতৰত তললৈকে দেখিব পৰা যায়। এইবিলাক উতলি আছে। এখন সৰুকৈ পাৰ্কো আছে ইয়াত। পাৰ্কত অলপ বহি লওঁগৈ। মোবাইল কেমেৰাই কৰি থাকিবলগীয়া আছে। বিশেষকৈ ইয়াত মানে মোবাইল কেমেৰা এলাও নাই। মোবাইলে কৰিছোঁ। এখন ওলমা দলং আছে। অলপ ইফালে যাওঁ। সেয়েহে গৰম পানী ৰিজাৰ্ভ। এখন গৰম পানী ৰিভাৰ বুলি কোৱা হয়। এখন গৈ ডাইৰেক্ট ধনশীত লাগিছেগৈ। ধনশীত গৈ পৰিছেগৈ এইখন দেখিছে, নামবৰ হাবি। অলপ ভিতৰলৈ সোমাই যাওঁ। এই বাঘ চাক অলপ চাবি দেই। অৰণ্যৰ মাজত আজি ফাৰ্ষ্ট এনেকৈ অকলে সোমাই পাইছোঁ। অৰণ্যৰ মাজত আছোঁ, অৰণ্যৰ মাজত। চাৰিওফালৰ অৰণ্য। আজি প্ৰথম এনেকৈ অৰণ্যৰ মাজত এনেকৈ মুক্তভাৱে আমি আহিছোঁ। কাজিৰঙা গৈছোঁ। কাজিৰঙাত কিন্তু গাড়ী যায়, কিন্তু তেনেকৈ নামিবলৈ নিদিয়ে বেছিকৈ। কিন্তু ইয়াত আজি নামিছোঁ পূৰা। আজি সোমাই আহিছোঁ পূৰা। আপোনালোকক দেখুৱাইছোঁ। ইয়াত হাতী খোজ দেখুৱাইছোঁ। ইয়াত হাতীয়ে পানী খাবলৈ আহে। এখন নদী যিহেতু। এইবিলাক দেখিছে, এইবিলাক হাতী খোজ। ইয়াত নদীত পানী খাবলৈ আহে। নাযাওঁগৈ সেইফালে। হাতী খোজ আৰু দেখুৱাবলৈ মাতি আছিলে। যিহেতু ইয়াত বেছি দেৰি থকাটো অলপ বিপদজনক। গুচি আহ। কাৰণ ইয়াত হাতী আহে, পানী খাবলৈ আহে, আৰু এখন ৰিজাৰ্ভ হয়। ইয়াৰ ৰিজাৰ্ভত হয়তো কি থাকিব ঠিক নাই। খুব খৰকৈ যাব লাগিব। জোক, বাম জোক যথেষ্ট আছে। এতিয়া জোতা আছে কাৰণে অলপ বাচি আছোঁ, নহ'লে গোটেই জোকে জোক। জোতাত লাগি ধৰিছে গোটেই জোক। পি আছে হে, মোকো পি আছে।
গুচি যাওঁ কাৰণ বেছি দেৰি থকাটো ভাল কথা নহয় কি ওলাব ঠিক নাই এতিয়া ওলাই আহিছোঁ জোককেইটা উলিয়াব লাগিব এতিয়া প্ৰথমে ইয়াত জোক আছে বহুত লাগি জোককেইটা উলিয়াব লাগিব এতিয়া এইবোৰ জোক দেখক জোক জোক এইবোৰ দেখক জোক লেও লাগি আছে উভতি আহিছোঁ মানে কি হ'ল এই বস্তা পৰি থাকি গ'ল এই ভূতৰ ফিল্মবিলাকত যে দেখুৱায় মানে আকৌ কিবা এটা বোলে থাকি গ'ল আকৌ উভতি যাওঁতে পাই যায় বোলে টিকেটটো পাইছোঁ বাকী মালথিংটো ক'ত গ'ল গ'লো বাৰু খাজ বস্তু নহয় এইটো বস্তুটো মানে কি হ'ল এই বস্তুটো আকৌ কিনিবলৈ গ'লেও অকলেহে কিনিবলৈ হয়তো নাপায় চাগে সেইটো কাৰণে আকৌ উভতি আহি লৈ গৈছোঁহি আৰু দৈ দিওঁ নহ'লে জোকে পাব পোৱালিকেইটাই জনালেহি ওপৰত বোলে কিবা আছে মই বোলো চাই থৈ আহোঁগৈচোন কি আছে আৰু গৈ আছোঁ কিন্তু দেখোন একো নাই দেখোন ল'ৰা এটা ছোৱালীজনী আছে আৰু দেখোন একো নাই সিহঁতৰ মুখত দেখিছোঁ সত্যানী হাঁহি কিন্তু মই দেখোন একো বুজি নাপালোঁ তো হাঁহি দেখিছে নে কেনেকুৱা আপোনালোকে যদি কিবা বুজি পাইছে জনাবচোন কমেণ্ট কৰি মানুহ কি বস্তু দেখিলে ইমান হাঁহি সিহঁতৰ মুখত এতিয়া আমি ইয়াৰ পৰা ওলাই যাম এতিয়া এখন এখন পাৰ্কত অকণমান পাৰ্কত বহি যাওঁ অকণ নহয় জানো হ'ব হ'ব আমাৰ নাই একো নাই অকণমান ধেমালি কৰি আছোঁ এতিয়া ওলাইছোঁ আৰু কিবা আছে চাবলগীয়া আছে নেকি এবাৰ এফালে গৈ আহোঁ কি ধুনীয়া এটা পৰিৱেশ নিৰিবিলি পৰিৱেশ এনেকুৱা জেগাত সদায় যেন ইয়াত থাকি যাম এনেকুৱা লাগিছে কিন্তু ইয়াততো থাকিলে নহ'ব খুব ধুনীয়া পৰিৱেশ এবাৰ আপুনিও আহি চাব ইয়ালৈ গৰমপানী যাওক গোলাঘাট ডিষ্ট্ৰিক্ট বৰ্তমান আমি আছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছোঁ আৰু অলপ চলপ গোলাঘাট ডিষ্ট্ৰিক্টত পৰে গোলাঘাটৰ পৰা বেছি দূৰ নহয় 15-20 কিলোমিটাৰ হ'ব আৰু গৰমপানী মন্দিৰৰ পৰা 23-24 কিলোমিটাৰ হ'ব এইডোখৰ জেগা বেয়া হ'ব বুলি কোনে কৈছে ইয়াৰ পৰা যাবলৈ মন গৈছে নহয় হা নাই যোৱা দেই যি ধুনীয়া পৰিৱেশ ইয়াতে চেটেল হৈ লওঁ নি মই ইয়াত কোনো নাই কোনো হাই উৰুমি নাই কোনো প্ৰদূষণ একদম ফ্ৰেছ একেবাৰে এইফালে হাবি কৰ্তব্য হাবি এইখনে হৈছে নামবৰ অভয়াৰণ্য আৰু অলপ আগতে চোৱা যিটো আমি এইটো গৰমপানী পুখুৰী বৰ্তমান আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছোঁ আৰু ৰাস্তাটো ইপাৰ পাৰ হ'লে এইটো গোলাঘাট ডিষ্ট্ৰিক্ট হ'ব ইয়াত বিশেষকৈ কি পায় জাননে বনৰীয়া হাতী আৰু বনৰীয়া ম'হ আছে শিলিখা আছে শিলিখা এটা খাই লওঁ তেতিয়াহ'লে এইটো শিলিখা একেবাৰে অভয়াৰণ্যৰ শিলিখা গৰমপানী ৰিজাৰ্ভৰ শিলিখা এতিয়া আমি শিলিখা খাই গৈ থাকোঁ শিলিখা খাই এতিয়া ঘৰ আহোঁ 20 টকীয়া শিলিখা ব'ল যাওঁগৈ ব'ল অলপ বহি লওঁ অলপ বহি লৈছোঁ ভাগৰ লাগিছে অলপমান জীয়াই লৈছোঁ ধুনীয়া এখন সৰু সুৰা পাৰ্ক ইয়াতে আৰু যদি কাৰোবাৰ মন চন বেয়া লাগি থাকে এটা আহিব পাৰে মন ফ্ৰেছ কৰি পেলাব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ এটা মানে আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি মোৰ ভিডিঅ' আজি প্ৰথম চাগে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব নাপাহৰিব গতিকে আজিলৈ আহিছোঁ আৰু বাই